Hello? Hello, Manisha ba niki? কোনে কৈ আছে ন? বা আপুনি বিজি আছে নি মানে অফিসত আছে নেকি এতিয়া? অফিসত কোনে কৈছা? মোক 2 মিনিটস মান লাগিছিল একচুয়ালি মোৰ নাম চেতনা মই মানে মাস কমাৰ্স ষ্টুডেন্ট হয় আমাৰ বাইদেউ এগৰাকী আপোনাৰ নম্বৰ দিছিলে মানে মই আপোনাৰ ফ্যান হয় একচুয়ালি আপুনি চেনেলৰ নিউজ এংকাৰ নহয় জানো? হয় হয় আপুনি জাস্ট মোক 2 মিনিটস এটা ওভাৰ ফোন দিব পাৰিব নেকি মই মানে আপোনাৰ লগত কথা এটা পাতিব লগিয়া আছিল মনীষা বা মই মানে একচুয়ালি নিউজ এংকাৰিঙৰ কাৰণে ট্ৰাই কৰি আছো সো মেমে কৈছিল এবাৰ আপোনাৰ লগত ক্ৰছ চেক কৰি ল'বলে যাতে আপুনি মোৰ অলপ স্কিলছখিনি শুনি পেলাই ইউ মাইট ডিসাইড মানে মই কিমানখিনি আগবাঢ়িব পাৰিছো কিমান কি হৈ আছে মোৰ তুমি ক'বাত কৰি আছিলা নেকি? নাই কৰা মই খালি প্ৰেক্টিসে কৰি আছো ইউটিউবত আৰু নিউজ চেনেল বিলাক চাই এনে মানে তুমি সব কোর্স কৰিছা? মই গুৱাহাটীতে কোৰ্স কৰিছিলো মই মানে অলপমান প্ৰেক্টিস কৰিছিলো আপুনি শুনি চাব নেকি? তুমি মোক কাম এটা কৰিবা হোৱাটছএপত দি দিবা কাৰণ মই এতিয়া ডিউটিত আছো যে ইভিনিং ডিউটিত মোক মানে 30 সেকেন্ডস দিলে হ'ব মানে 30 সেকেন্ডস এটা অকল মানে তুমি মোক হোৱাটছএপতে দিবা মানে আমাৰ অফিসত তেনেকে আমি ফোনত ইমান লাগি থাকিব নোৱাৰো যে এলাও নাই ন 30 সেকেন্ডস মান দিলে ওভাৰ ফোনতে কামটো হৈ গ'ল হেতেন আপুনি বা কি কয় মানে মই পুতুকে কৈ দিও আপুনি জাস্ট 30 সেকেন্ডস এটা দিয়ক মানে পাৰিম নে ক'বলে মানে আপোনালোকে যেনেকে কয় এক্স্যাক্টলি মই তেনেকে প্ৰেক্টিস কৰিছো দেই শুনিব হা এই মুহূৰ্তত আপুনি টিভি স্ক্ৰিনত দেখিবলৈ পাইছে যে সূৰ্য দেৱতা মূৰৰ ওপৰত উঠি আছে কিন্তু বৰষাৰ নাই কোনো খবৰ খাতি আৰু এয়া দেখিছে আপুনি কেৱল আমাৰ টিভি স্ক্ৰিনত আপুনি দেখিবলৈ পাইছে এয়া যে বৰষাৰ নাই কোনো খবৰ খাতি কিন্তু সূৰ্য উঠি আছে মূৰৰ ওপৰত বা হৈছে কেনে বাৰু তেনেকে নহব নহয় মানে সব বস্তু তুমি তেনেকে ক'ব নোৱাৰা হা মানে তোমাৰ ষ্টৰি ওয়াইজ তুমি নিজে মডুলেশন প্লান নিজে সেট কৰিব লাগিব মানে তোমাৰ এটো এটা হেনেকে কৈছা তুমি মানে তোমাৰ এটো কি হৈছে মানে এক্টিং কৰিলে যেনেকুৱা এটা সুৰ হৈ যায় ন তোমাৰ তেনেকুৱা হৈ আছে বাকি তুমি কিবা যদি তেনেকে ভিডিও কৰা যদি মোক দেখবা মই চাম বাৰু আৰু মোৰো ইমান অভিজ্ঞতা হোৱা নাই বাৰু তোমাক তেনেকে মানে হেৰি কৰিব পৰাকে নহয় মানে বা আমি মানে দেখা পাও নিউজ চেনেলত মানে এনেকে কয় ন হেকাৰণে মই তেনেকে প্ৰেক্টিস কৰি আছো আসলতে সব বস্তু মানে তেনেকে নহয় মানে ষ্টৰি ওয়াইজ তুমি ক'ব পাৰিবা আচ্ছা এটো কেনেকুৱা ষ্টৰি হ'ব তুমি প্ৰেজেন্টেশন বিলাক তুমি নিজে কৰিব লাগিব ন তোমাৰ নিউজটো ওপৰত ডিপেন্ড কৰি পেলাই তুমি প্ৰেজেন্টেশন তুমি কেনেকে কৰা ইনে মোৰ চিঞৰাটো কম হৈছে নেকি মানে আৰু চিঞৰিব লাগিব নেকি বাৰু চিঞৰিব লাগিব বুলি কথা নাথাকে মই নিউজ এংকাৰ হ'বলে অকমান মানে চিঞৰিব পাৰিব লগা হ'ব বুলি ভাবিছিলো মানে কিছুমান বস্তু তোমাৰ যদি ব্ৰেকিং নিউজ এটা হেতু ব্ৰেকিং নিউজটো তুমি সফট ভয়েস এটা যদি কোৱা হেতু নহব ন তুমি চিঞৰিব লাগিব কিন্তু মানে সব মানে তাৰ ষ্টৰি ওয়াইজ তোমাৰ মডুলেশন বিলাক চেঞ্জ হৈ থাকে হয় ওকে তেনেকে কৰিব লাগিব তুমি চাই লকাচোন বাৰু যদি কিবা মই হেল্প কৰিব পাৰো কৰিম বাৰু আৰু কিবা যদি এনেকে ভিডিও তুমি আপলোড কৰা বা হেৰি কৰা মোক দি থব পাৰা মই চাই দিম বাৰু কিবা যদি হেৰি পাৰো মই হেল্প কৰিম আৰু ওকে থ্যাংক ইউ বা আসলতে মই মানে আপোনাক থ্যাংক ইউ ক'ব বিচাৰিছো কাৰণ আপোনালোকে দিন নাই ৰাতি নাই এনি টাইম কিমান কষ্ট কৰি আমাৰ কাৰণে নিউজ প্ৰেজেন্ট কৰি থাকে আৰু মই ৰেড এফএমৰ পৰা আৰজে পল্লৱীয়ে কৈ আছো আপোনাক আসলতে আমি ৰেড টুপিহে পিন্ধাব বিচাৰিছিলো ঠিক আছে আপোনাৰ নম্বৰটো নিপামনিয়ে দিছিলে নাই কোনাই বাৰু নহয় মই ভাবিছো হসাকে তুমি সকে লাগে কিবা প্ৰেক্টিস কৰি আছা নেকি মই এনেকৈ ভাবিছিলো ঠিক আছে মই বাৰু এনে পাৰিম নে বাৰু নিউজ এংকাৰ হ'বলে কি কম আৰু মই তোমাক এতিয়া মোৰ মানে ভাষা নাই দেই ক'ব কাৰণে এইয়া দেখিলে না কেনেকে টুপিটো পিন্ধাই দিলো আপুনি যদি বিচাৰিছে যে আপোনাৰ কোনোবা ফ্ৰেন্ডস কলিগস নেইবাৰ্স কাৰোবাক যদি টুপিটো পিন্ধাব লাগে তেতিয়াহলে আপুনি তেখেতৰ নাম আৰু নম্বৰ মোক ডিএম কৰি পঠিয়াই দিয়ক ইটস আৰজে পল্লৱী অন ইনষ্টা এণ্ড এফবি আৰু বাকি মোৰ হাতত এৰি দিয়ক তেওঁক ৰেড টুপি কেনেকে পিন্ধাব লাগে হেতু মই ভালকে জানো আপুনি মাত্ৰ চাই থাকিব শুনি থাকিব সুপাৰ হিটস 93.5 ৰেড এফএম বজাতে ৰহো सबका कटेगा